সকলোকে নমস্কাৰ জনাই এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। আজিৰ ভিডিঅ'টোত মই নেওতা লিখাৰ কেইটামান একেবাৰে সহজ পদ্ধতি দেখুৱাম। কিন্তু আৰম্ভণিতে মোৰ ফালৰ পৰা এটি সৰু অনুৰোধ যে এই কৌশলবোৰ নেওতা শিকাবলৈ বা নতুনকৈ শিকিবলৈ ধৰা ছাত্ৰ-ছাত্ৰীৰ লগত যদি পাৰে প্ৰয়োগ নকৰিব। যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে শুদ্ধ পদ্ধতিত নেওতা শিকি শেষ কৰিলে তেওঁলোকৰ বাবে গণিত বিষয়টো আমোদজনক কৰি তুলিবলৈ বা আজৰি সময়ৰ গণিতৰ খেল হিচাপে এনে কৌশলসমূহ আপোনালোকে প্ৰয়োগ কৰিব পাৰে। গতিকে আহকচোন দেৰি নকৰি আৰম্ভ কৰোঁ। আজি আমি 9 আৰু 19 এই দুই ঘৰৰ পূৰণ নেওতা কেনেকৈ একেবাৰে সহজ পদ্ধতিত লিখিব পাৰে সেই কিটিপটো দেখুৱাম। অৱশ্যে ময়ো এইটো কৌশল আনৰ পৰা দেখিহে শিকা। আপোনালোকৰ বহুতেই হয়তো এইটো কৌশল জানে, তথাপিও নজনাসকললৈ বুলি ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথমে আমি 9 ঘৰৰে আৰম্ভ কৰোঁ। আহকচোন আমি এনেকৈ লিখি লওঁ। 9 এগুণ, 9 দুগুণ, 9 তিনিগুণ, 9 চাৰিগুণ, 9 পাঁচগুণ, 9 ছয়গুণ, 9 সাতগুণ, 9 আঠগুণ, 9 নগুণ আৰু 9 দহগুণ। এতিয়া হৈ গ'ল 9 10 গুণলৈকে লিখি শেষ হোৱাৰ পাছত এতিয়া আমি ওপৰলৈ অৰ্থাৎ 9 এগুণৰ ওচৰলৈ যাম আৰু ওপৰৰ পৰা তললৈ ক্ৰমে 0ৰ পৰা 9লৈ লিখি যাম এনেদৰে। এয়া চাওকচোন, প্ৰথম আমি লিখিলোঁ এয়া 0, তাৰপিছত 1 2 3 4 5 6 7 8 আৰু 9। এতিয়া 9ত শেষ হোৱাৰ পিছত আকৌ আমি তলৰ পৰা ওপৰলৈ অৰ্থাৎ আগৰ বিপৰীত ক্ৰমত 0ৰ পৰা 9লৈ লিখিম এনেদৰে। 0 1 2 3 4 5 6 7 8 9। ঠিক আছে, হ'লনে সম্পূৰ্ণ আমাৰ 9 ঘৰৰ পূৰণ নেওতা? হৈ গ'ল নহয় জানো? নহয়নে বাৰু একেবাৰে সহজ? এতিয়া আকৌ আমি তেনেহ'লে 19ৰ ঘৰৰ নেওতাখনলৈ আহোঁ। আমি প্ৰথমতে আগৰ দৰে লিখি যাম এনেদৰে। 19 পূৰণ 1, 19 পূৰণ 2, 19 পূৰণ 3, 19 পূৰণ 4, 19 পূৰণ 5, 19 পূৰণ 6, 19 পূৰণ 7, 19 পূৰণ 8, 19 পূৰণ 9 আৰু 19 পূৰণ 10। এতিয়া আমি আগৰ দৰে 19 পূৰণ 1ৰ ওচৰলৈ যাম, কিন্তু এইবাৰ সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ কৰি এটা এৰি আনটো লিখিম এনেদৰে লিখিম। প্ৰথমে লিখিলোঁ 1, তাৰপাছত 2 নিলিখি আমি লিখিম 3, তাৰপাছত 5, ক্ৰমে 7 9 11 13 15 17 আৰু 19। 19ত শেষ হোৱাৰ পাছত তলৰ পৰা ওপৰলৈ আগৰ 9 ঘৰৰ নেওতাত যেনেকৈ লিখিছিলোঁ ঠিক তেনেকৈ 0ৰ পৰা 9লৈ লিখি যাম এনেদৰে। এয়া 0 1 2 3 4 5 6 7 8 9। হৈ গ'ল। এইখনেই নহয়নে 19ৰ ঘৰৰ পূৰণ নেওতা? আপোনালোকে বাৰু কিবা এটা নতুন আজি শিকিবলৈ পালেনে? যদি পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।